আপোনালোকে কেতিয়াবা আপোনালোকৰ এন্ড্ৰইড মোবাইলত টাচ পেন ব্যৱহাৰ কৰি পাইছেনে বাৰু? হয়, আজিৰ ভিডিঅ'টি লৈ আহিছোঁ টাচ পেনৰ ওপৰত। আমি ঘৰতে কিছুমান অতি সহজতে পোৱা বস্তুৰ সহায়ত বা পেলনীয়া বস্তুৰ সহায়ত টাচ পেন কেনেদৰে বনাব পাৰোঁ সেই বিষয়ে আজিৰ ভিডিঅ'টিত আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, ডিজিবন্ধু ইউটিউব চেনেললৈ মই অনুপ আপোনালোকক স্বাগতম জনাইছোঁ। তেন্তে আহক সময় নষ্ট নকৰি আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। টাচ পেন বনাবৰ বাবে প্ৰথমতে কেইটামান বস্তুৰ প্ৰয়োজন হয়। এই বস্তুকেইটা এক নম্বৰতে অকণমান কপাহ, এটুকুৰা কপাৰৰ তাঁৰ। মই কপাৰৰ তাঁৰ টুকুৰা ইয়াৰ পৰা পৃথক কৰি উলিয়াই লৈছোঁ। আৰু ৩ নম্বৰতে এটা কলম। কলমটো লওঁতে আপোনালোকে এটা কথা মন কৰিব, যাতে কলমটোত এনেকুৱা এটা সৰু টোপ থাকে যিটো ফুলুকাব পাৰি। এইফালেও এইটো এনেদৰে ফুলুকাব পাৰি। আৰু ২ নম্বৰতে কথাটো হ'ল কলমটোত যাতে এনেকুৱা ধৰণৰ এটা সৰু ছিদ্ৰ থাকে। নাথাকিলেও কথা নাই, আপোনালোকে ঘৰতে বেজি বা পিঙৰ সহায়ত কৰি ল'ব পাৰিব। এতিয়া মই কলমটোৰ পৰা এইবোৰ ফুলুকাই পেলাইছোঁ, ৰিফিল আমাক প্ৰয়োজন নাই। আৰু এই টোপটো ফুলুকাই দিছোঁ, পিছফালৰটো এয়া ফুলুকাই পেলাইছোঁ। এতিয়া প্ৰথমে আমি কি কৰিব লাগিব, যি টুকুৰা কপাৰৰ তাঁৰ, সেই কপাৰৰ তাঁৰ টুকুৰা এই সৰু ছিদ্ৰটোৰে আমি ভিতৰলৈ ভৰাই দিম। ভৰোৱাৰ পিছত সন্মুখৰ যিটো টোপ আছিল সেইটোৰ মাজেৰেও এনেদৰে ভৰাই আমি পাৰ কৰি দিম আৰু এইফালে অকণমান এনেদৰে বেকা কৰি দিম যাতে ই সহজে ওলাই নাযায়। ইয়াৰ পিছত আমি কি কৰিব লাগিব, অকণমান কপাহ ইফালেদি ভৰাই দিব লাগিব যাতে তাৰ টুকুৰা সহজে ওলাই নাহে। এইফালে কপাহ ভৰোৱাৰ পিছত আমি এনেদৰে টোপটো আগৰ দৰে লগাই দিম আৰু ইয়াৰ সন্মুখৰ ফালেদিও অকণমান কপাহ ভৰাই দিম। এনেদৰে কপাহটো মই সৰু কৰি লৈছোঁ। এনেদৰে সন্মুখৰ ফালে ইমানকণ আপোনালোকে এনেদৰে উলিয়াই ৰাখিব। ইয়াৰ পিছত কি কৰিব লাগিব, এইফালেদি অকণমান পানী ভৰাব লাগিব। ২-৩ টোপাল পানী ভৰালেই হ'ব। এয়া মই পানী ভৰাইছোঁ। এটা কথা আপোনালোকে মন কৰিব, আমি যিডাল এই কপাৰৰ তাঁৰ লগাইছোঁ এই তাঁৰডাল এনেদৰে লগাব লাগিব যাতে স্পৰ্শ হৈ থাকে। মই তাঁৰডাল এনেদৰে মেৰিয়াই দিছোঁ। আমাৰ টাচ পেন ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। এতিয়া আহক আমি চাওঁ টাচ পেনে কাম কৰে নে নকৰে। এয়া দেখিছে আপোনালোকে, আমাৰ টাচ পেনে ধুনীয়াকৈ কাম কৰি আছে। মই ইয়াতে লিখিছোঁ, এয়া COVID-19TRACER। গতিকে দেখিছে আপোনালোকে আমাৰ টাচ পেনে ধুনীয়াকৈ কাম কৰিছে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰিব, আমি যিডাল এই কপাৰৰ তাঁৰ লগাইছোঁ এই কপাৰৰ তাঁৰডাল আমাৰ আঙুলিৰে যাতে স্পৰ্শ হৈ থাকে। আৰু এটা কথা মন কৰিবলগীয়া, সেই কথাটো হ'ল আমি যিকণ পানী দিছিলোঁ ইয়াত যদি পানীকণ শুকাই যায় বা পানীৰ পৰিমাণটো একেবাৰে কম হয় তেতিয়া হয়তো টাচ পেনে কাম নকৰিবও পাৰে। তেতিয়া আপোনালোকে ২-৩ টোপালমান পানী পুনৰ ইয়াতে দি দিব। টাচ পেনৰ ব্যৱহাৰ চাবলৈ আৰু এটা কাম কৰিব পাৰোঁ আমি। আহক চাওঁ। মই ইয়াতে এটা এপ্লিকেশ্যন ডাউনলোড কৰি থৈছোঁ, লাইভ বৰ্ড। মই লাইভ বৰ্ড খুলি লৈছোঁ। টাচ পেনটোৱে ভালদৰে কাম কৰিছে নাই চাবলৈ এয়া দেখিছে। লাইভ বৰ্ড ডাউনলোড কৰাৰ লিংক মই তলৰ ডেছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, নাইবা প্লে ষ্ট'ৰত গৈও আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে দেখিলে আপোনালোকে টাচ পেনে ধুনীয়াকৈ কাম কৰিছে। গতিকে বন্ধুসকল দেখিলে কিদৰে আমি ঘৰতে পোৱা কিছুমান বস্তুৰ সহায়ত টাচ পেন বনাব পাৰোঁ। যদি ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে
তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।